ৰিচৰ্চ মন্ত্ৰীয়ে অসমত কৈ দিলে যে বানপানী সমস্যা মই ৰাষ্ট্ৰীয় বুলি ডিক্লেয়াৰ কৰিলোঁ। নাও ডিক্লেৰেশ্যনটোৰ পৰা আমি কি পাম? এতিয়া এটা শব্দ আমি ক'লোঁ যে এইটো ৰাষ্ট্ৰীয় সমস্যা কওক। ৰাষ্ট্ৰীয় সমস্যা বুলি ক'লে পুঁজি নাহে। Already it has been declared as a severe calamity. The word in the manual is whether natural calamity and severe natural calamity. So Assam flood, this year flood has already been declared as a severe calamity. And সেই কাৰণে we will get fund or we are getting funds. সেইটো এটা সামাজিক সংগঠনৰ এটা শ্লোগান, শ্লোগানে হওক, দাবীয়ে হওক, ইমোশ্যন কওক, আৱেগ কওক, কিন্তু গভৰ্ণমেণ্টৰ মেনুৱেলত কোনো নেশ্যনেল সমস্যা বুলি ষ্টেটুটৰী কোনো সমস্যাৰ কথা লিখা নাই। তাত আছে যে কেলামটি অফ চিভিয়াৰ নেচাৰ, কেলামটি অফ লেছ নেচাৰ। এতিয়া এটা শব্দ আমি ক'লোঁ যে এইটো ৰাষ্ট্ৰীয় সমস্যা কওক। ৰাষ্ট্ৰীয় সমস্যা বুলি ক'লে পুঁজি নাহে। পুঁজি আহিব যদি চিভিয়াৰ কেলামটিজ বুলি কয়। আমাক ধৰক ৰাষ্ট্ৰীয় সমস্যা বুলি কৈ দিলে, কিন্তু যদি ফ্লাড নাহে, পইচা নাহে। মেনুৱেলত লিখা আছে, যিখন NDMA এক্ট আছে, মই আপোনাক ষ্টেটটোৰ কথা কৈছোঁ, পাৰ্লিয়ামেণ্টত যিখন ডিজাষ্টাৰ এক্ট পাছ কৰা হৈছিলে ডিউৰিং দ্য কংগ্ৰেছ ৰিজিম আগতে, তাতে কেটেগৰী কৰা আছে যে কোনটো ডিজাষ্টাৰক কি নাম দিয়া হ'ব। এতিয়া ৰাষ্ট্ৰীয় সমস্যা বুলি ক'লে পইচা নাহে। চিভিয়াৰ ডেমেজ বুলি ক'লে, কেলামটি অফ চিভিয়াৰ নেচাৰ বুলি ক'লে পুঁজি আহে। গতিকে এটা ডিক্লেৰেশ্যন সেইটো এটা আৱেগিক পৰ্যায়, কিন্তু এজ এ চিফ মিনিষ্টাৰ মোক ডিক্লেৰেশ্যন লাগে যে কেলামটি অফ চিভিয়াৰ নেচাৰ, যাতে মই চৰকাৰৰ পৰা পইচা পাওঁ। এটা সামাজিক নিয়মত সামাজিক সংগঠনসমূহে আন কিবা দাবী কৰিব, ডেট ইজ অন এ মোৰ অন এ ইম'চনেল স্পিয়াৰ। বাট লিগেল এণ্ড ফাইনেন্সিয়েল মেটাৰ্ছৰ ক্ষেত্ৰত মোক এটা ডিক্লেৰেশ্যনে লাগে যে দিছ ফ্লাড শুড বি ডিক্লেয়াৰ্ড এজ এ নেচাৰেল কেলামটি অফ চিভিয়াৰ নেচাৰ। শব্দটো আমাক সেইটোহে লাগে, তেতিয়া পুঁজি পাম। কালি যদি কোনোবাই কৈ দিয়ে, ৱাটাৰ ৰিচৰ্চ মন্ত্ৰীয়ে অসমত কৈ দিলে যে বানপানী সমস্যা মই ৰাষ্ট্ৰীয় বুলি ডিক্লেয়াৰ কৰিলোঁ। নাও ডিক্লেৰেশ্যনটোৰ পৰা আমি কি পাম? সেইটো আইনত নাই, কিন্তু আইনত এইটো আছে যে এইটো দুৰ্যোগ, জটিল দুৰ্যোগ বুলি ক'লে তাৰ দায়িত্ব ভাৰত চৰকাৰে ল'ব, যে ইয়াৰ ৰিলিফ কৰা, ৰিহেবিলেট কৰা, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ কৰা, তাৰ দায়িত্বটো অট'মেটিকেলি ভাৰত চৰকাৰলৈকে গুচি যায়। সেইকাৰণে ইতিমধ্যে অসমৰ এইবাৰৰ বানপানীটো কেন্দ্ৰীয় চৰকাৰে জটিল দুৰ্যোগ বুলি ঘোষণা কৰিছে। আৰু সেইকাৰণে মই ভাবোঁ যে আমাৰ পইচাৰ অসুবিধা নহ'ব।